বন্ধু বান্ধৱীসকল, আপোনালোকৰ 31 মাৰ্চৰ আগত বিশেষ কিছু পৰীক্ষা আছে নেকি? এই পৰীক্ষাসমূহ সঁচাকৈ বাতিল কৰা হৈছে নেকি? সেই সকলো ধৰণৰ গুৰুত্বপূৰ্ণ কথা জানিবলৈ মোৰ এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব। তেতিয়া হয়তো আপোনালোকে অতি সহজতে তাৰ বিষয়ে জ্ঞাত হ'ব পাৰিব। তেনেহ'লে বলক ফ্ৰেণ্ডসকল, পলম নকৰি আমাৰ এই চেনেলৰ ৰিংটনটো লগাই লওঁ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। আপোনালোকৰ যি 31 মাৰ্চৰ আগত কিছু পৰীক্ষা হ'ব লগা আছিল, সেই সকলো ধৰণৰ পৰীক্ষা বৰ্তমান বাতিল কৰা হৈছে। অসমৰ শিক্ষামন্ত্ৰীয়ে এই কথা বৰ্তমান সকলোকে অৱগত কৰিছে। যিসকল বন্ধু বান্ধৱীয়ে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছে, তেওঁলোকৰ যি 25 তাৰিখে এক্সাম হ'ব লগা আছিল, সেই এক্সামো বাতিল কৰা হৈছে। সেয়ে বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চিত হৈ থাকক, আপোনালোকৰ যি 25 তাৰিখে এক্সাম হ'ব লগা আছিল, সেই এক্সামসমূহ বৰ্তমান নহয়। এই এক্সাম কেতিয়া হ'ব, পৰৱৰ্তী সময়ত আপোনালোকক এই চেনেলৰ যোগেৰে অৱগত কৰিম। সেয়েহে এনেধৰণৰ গুৰুত্বপূৰ্ণ কথা জানিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব। আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম বুলি। তেনেহ'লে আজিলৈ ইমানতে বাই। শেষত সকলোকে ধন্যবাদ জনালোঁ।